এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ কিন্তু এই ভিডিঅ'টো কেৱল গাহৰি লভাৰসকলৰ বাবে এয়া চাওকচোন গাহৰি পৰিছোঁ আমি এতিয়া ঠাণ্ডা দিনত জুই আমেজ লৈ লৈ গাহৰি খোৱাৰ মজাই সুকীয়া নে কি কয় আপোনালোকে এনেকৈ গাহৰি পোৰা মই সেকেন্ড টাইম খাইছোঁ কোনে কোনে গাহৰি ভাল পায় গাহৰি মাংস খাই ভাল পায় মোক কমেন্ট কৰি জনাবচোন আৰু লগতে ক'ব পোৰাটো গাহৰি পোৰাটো কোনে কোনে খাইছে বিৰাট ভাল লাগে খাই যদি খাই পোৱা নাই এনেকৈ পুৰি খাই চাবচোন বিশেষকৈ এনেকৈ জুইত পোৰাতকৈ অঙঠাত পোৰাটো আৰু বেছি ভাল লাগে কিন্তু আমাৰ অঙঠাটো শেষলৈহে হ'লগৈ বাৰু এতিয়া প্ৰথমে জুইয়ে হৈ আছিলে এটা কথা কিন্তু সঁচা ঠাণ্ডা দিন বুলি ক'লে জুই কৰা সমান কেতিয়াও নহয় আৰু জুই আমেজ লৈ বহি চাহৰ আড্ডাই হওক বা এনেকৈ কিবা কিবি খোৱাৰ আড্ডাই হওক বিৰাট বেছি ভাল লাগে আমি ক'ৰ পৰা গৈছোঁ জানেনে আমি গোলাঘাটৰ পৰা ঢেকিয়াললৈ গৈছোঁ আৰু মোৰ বান্ধৱী নয়নমণিহঁতৰ ঘৰলৈ এটা কথা বাৰু আপোনালোকে মন কৰেনে আজিকালি মানুহে ফ্লেটতে হওক বা নিজৰ ঘৰতে হওক ফ্লেটত বাৰু নোৱাৰে বুলিয়ে কৈছোঁ মই কিন্তু নিজৰ ঘৰতে হওক জুইশালটো মানুহে খুব কম পৰিমাণে ৰাখে মানে নাৰাখে খুব কম পৰিমাণৰ মানুহৰ ঘৰতহে জুইশালটো থাকে কিন্তু এটা মন কৰিবলগীয়া কথা জুইত বনোৱা মাংসই হওক বা মাছেই হওক ইয়াৰ আমেজটো কিন্তু বিৰাটেই সুকীয়া হয় আৰু বিৰাট ভাল লগা আৰু সেইকাৰণে মানুহে জুইশালটো ৰাখিবই লাগে সেই আমেজটো লোৱাবিলাকেহে বুজি পাব আৰু যদি লৈ পোৱা নাই খাই চাবচোন জুইত বনোৱা মাংস বা মাছ বিৰাট বেছি ভাল লগা এয়া আমাৰ ৰিঠিয়ে ধুনীয়াকৈ চাই আছে মাংসখিনি সৰু সৰু কৰি আছে মোমায়েকে কাৰোবাৰ ভাগত বোলে সৰহকৈ গুচি যাব পাৰে সৰু সৰু বোলে পিচটো ধুমধাম তাই চাই আছে তাই চাগে ভাবিছে মই বা কেতিয়া খাবলৈ পাম